নমস্কাৰ সকলোকে, মোৰ নাম ভাৰ্গৱ বৰা। আজি আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ এই নতুন ভিডিঅ'টোলৈ। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম নাম জপৰ বিষয়ে। নাম জপ এটা বহুত সাধাৰণ কিন্তু বহুত শক্তিশালী এটা অভ্যাস, যোনটো যদি আপুনি কৰে তেতিয়া আপোনাৰ আধ্যাত্মিকভাৱেও লাভ হ'ব আৰু সাংসাৰিক জীৱনতো লাভ হ'ব। আৰু যিসকল মানুহ নতুনকৈ ধৰ্মৰ সৈতে জড়িত হৈছে, নতুনকৈ আধ্যাত্মিকতাৰ মাৰ্গত প্ৰৱেশ কৰিছে, তেওঁলোকৰ বাবেতো নাম জপ বহুত এটা ভাল অভ্যাস। এতিয়া বলক আমি জানিবলৈ চেষ্টা কৰোঁ নাম জপটো আচলতে হয় কি। নাম জপ অৰ্থাৎ ঈশ্বৰৰ নাম স্মৰণ কৰা, তাকে নাম জপ বুলি কয়। আপুনি যদি কোনোবা এজন দেৱতাৰ নাম বাৰে বাৰে লৈ আছে, কৃষ্ণ 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 তেনেকৈ লৈ আছে, বা শিৱ শিৱ শিৱ, বা যিকোনো আপোনাৰ প্ৰিয় দেৱতাৰ নাম যদি আপুনি বাৰে বাৰে লৈ আছে, সেইটোৱে নাম জপ। এতিয়া নাম জপৰ তিনিটা প্ৰকাৰ থাকে, মুখ্যভাৱে তিনিটা প্ৰকাৰ আছে। প্ৰথমটো হৈছে আপুনি ডাঙৰকৈ মাতিব পাৰে কৃষ্ণ কৃষ্ণ, বা ইস্কনত যেনেকৈ হৰে কৃষ্ণ মহামন্ত্ৰটো ডাঙৰকৈ মাতে, সেইটো এটা প্ৰকাৰ। আৰু এটা প্ৰকাৰ আছে আপুনি মুখৰ ভিতৰতে আপুনি ঈশ্বৰৰ নামটো জপ কৰি আছে, নিজৰ ওঁঠখন বা নিজৰ জিভাটো লৰাই আপুনি মুখৰ ভিতৰতে জপ কৰি আছে, এইটো এটা প্ৰকাৰ। আৰু এটা প্ৰকাৰ হৈছে আপুনি বিনা ওঁঠ লৰাই, বিনা জিভা লৰাই মনতে আপুনি নাম জপ কৰি আছে। এইটো চবতকৈ শক্তিশালী, কিন্তু এইটো অলপ কঠিন হৈ যায়, কাৰণ সাধাৰণ মানুহৰ মনত ইমান শুদ্ধতা নাথাকে যে তেওঁলোকে নিজৰ মনটো বেছি সময়লৈকে কণ্ট্ৰল কৰিব পাৰিব। সেইকাৰণে যোনটো আপোনাৰ বাবে ভাল, যোনটো প্ৰকাৰ আপোনাৰ বাবে ভাল, সেইটো প্ৰকাৰে আপুনি নাম জপ কৰিব পাৰে। সাধাৰণতে নাম জপৰ তেনেকুৱা একো বিধি নাথাকে। আপুনি যেতিয়াই ইচ্ছা, য'তে ইচ্ছা আপুনি ঈশ্বৰৰ নাম ল'ব পাৰে। কিন্তু যদি আপুনি সন্ধিয়া সময়ত বা ৰাতিপুৱাৰ সময়ত ভগৱানৰ আগফালে চাকি জ্বলাই আপুনি ঈশ্বৰৰ নাম জপ কৰে 10 মিনিটমান, সেইটোৱে বেছিকৈ লাভ দিয়ে। যদি কাৰোবাৰ বহুত অভাৰ থিংকিং হৈ আছে, মনত বহুত নাকাৰাত্মক চিন্তা আহি আছে, নিগেটিভ থটছ আহি আছে, সেইটো সময়ত যদি আপুনি নাম জপ কৰে, তেতিয়াও আপোনাৰ গোটেই নিগেটিভিটি দূৰ হৈ যায়। নাম জপ কৰিবলৈ আপুনি মালা ব্যৱহাৰ কৰিব পাৰে, চন্দনৰ মালা, তুলসীৰ মালা, তেনেকৈ বজাৰত বহুতো পোৱা যায়, বা ৰুদ্ৰাক্ষ মালাটো কৰিব পাৰে। কিন্তু যিসকল মানুহৰ কোনো মালা নাই, তেওঁলোকে প্লে ষ্ট'ৰত গৈ পেলাই জপ কাউণ্টাৰ বুলি ঢেৰ এপ পায় আজিকালি, তাৰে এটা ডাউনলোড কৰি তাতে নাম জপ কৰিব পাৰে। নহ'লে যদি বিচাৰে টাইমাৰ লগাই 10 মিনিটৰ টাইমাৰ লগাই আপুনি মনতে নাম জপ কৰি থাকিব পাৰে। নাম জপটো এটা বহুত গুৰুত্বপূৰ্ণ প্ৰেক্টিচ হয়। এইটো প্ৰতিদিনেই কৰিব লাগে, কাৰণ নাম জপৰ দ্বাৰা আপুনি আপোনাৰ দেৱতাৰ, ইষ্ট দেৱতাৰ সৈতে আপোনাৰ সম্বন্ধটো বনিবলৈ ধৰে। নাম জপ কৰিলেহে আপোনাৰ মনত ঈশ্বৰৰ প্ৰতি যি ভক্তি আছে, সেই ভক্তিৰ বৃদ্ধি হ'বলৈ ধৰে। যদি আপুনি নাম জপটো আৰু বেছি প্ৰডাক্টিভ কৰিব বিচাৰে, তেনেহ'লে নাম জপ কৰি থাকোঁতে আপুনি ঈশ্বৰৰ ৰূপটোৰ ধ্যান কৰক। যদি আপুনি কৃষ্ণৰ নাম জপ কৰিছে, কৃষ্ণ কৃষ্ণ কৰি আছে, তেনেহ'লে আপুনি কৃষ্ণৰ ৰূপটো ধ্যান কৰক। মূৰৰ পৰা ভৰিলৈকে আপুনি কল্পনা কৰিবলৈ চেষ্টা কৰক নাম জপ কৰি থাকোঁতে। যদি আপুনি শিৱৰ নাম জপ কৰি আছে, তেনেহ'লে শিৱৰ ৰূপটো ধ্যান কৰক মূৰৰ পৰা ভৰিলৈকে। তেনেকৈ যদি আপুনি এই ৰূপ ধ্যানটোও লগতে কৰে নাম জপৰ, তেতিয়া বেছি লাভ, বস্তুটো মেডিটেশ্যনৰ নিচিনা হৈ যায়। সেইকাৰণে এই নাম জপৰ দ্বাৰাই ঈশ্বৰৰ কৃপা লাহে লাহে আপোনাৰ জীৱনত আহিবলৈ ধৰে। আৰু যদি আপুনি নাম জপ কৰি আছে বছৰ বছৰ ধৰি, আপুনি দেখিব যে আপোনাৰ লাইফটো কেনেকৈ বহুত ধুনীয়া হৈ পৰিছে, কেনেকৈ জীৱনত শান্তি আহিছে, কেনেকৈ জীৱনটো ধুনীয়া হৈ গৈছে।